দিছিলে আৰু আপোনালোকে কি ক'লে? তেওঁলোকে যিখিনি আমাৰ যিখিনি আমি এফআই যেনেকৈ ধৰণে কেছটো দিছিলোঁ সেই কথাখিনিকে তেওঁলোকে আমাক সুধিছে আৰু নতুন কিবা আছে নেকি কৈছে নাই আমাৰ কাৰণ এটাই ষ্টেটমেণ্ট আমি যিখিনি আগৰ পৰা কৈ আছোঁ সেইখিনিয়ে ষ্টেটমেণ্টটো আমি তেওঁলোকক দিছোঁ আজি। তেখেতসকলে ভিডিঅ' সংগ্ৰহ কৰিছে আপোনালোকৰ পৰা? নাই, তেওঁলোকে আমাক কোনো ভিডিঅ' সংগ্ৰহ কৰা নাই, আমাৰ পৰা তেওঁলোকে লিখিত আমাক খালি আমি কৈ গৈছোঁ, তেওঁলোকে লিখি গৈছে। আৰু কি লিখাখিনিকে আমি CBIক আমি কৈছোঁ আৰু তেওঁলোকে আমাক আশ্বস্ত কৰি থৈ গৈছে আৰু যথেষ্ট ভাল লাগিছে। তেওঁ যিগৰাকী আমাৰ লেডি আহিছে আৰু তেখেতে কৈছে চিন্তা কৰিব নালাগে, আমি যিমানখিনি পাৰোঁ আপোনালোকক এটা সমাধান উলিয়াই দিবলৈ আমি চেষ্টা কৰিম। কেইগৰাকী আৰক্ষী বিষয়াৰ নাম কৈছিল, সেই আৰক্ষী বিষয়াসকলৰ কথা আজি উল্লেখ কৰিছে? হয়, নিশ্চয়। এফআইআৰত যিখিনি আছিলে আমি গোটেইখিনি আমি তাত নিশ্চয় হেৰি কৰিছোঁ। দিছিলে আৰু আপোনালোকে কি ক'লে? নাই, তেওঁলোকে যিখিনি আমাৰ যিখিনি আমি এফআইআৰত যেনেকৈ ধৰণে কেছটো দিছিলোঁ সেই কথাখিনিকে তেওঁলোকে আমাক সুধিছে আৰু নতুন কিবা আছে নেকি কৈছে নাই আমাৰ কাৰণ এটাই ষ্টেটমেণ্ট আমি যিখিনি আগৰ পৰা কৈ আছোঁ সেইখিনিয়ে ষ্টেটমেণ্টটো আমি তেওঁলোকক দিছোঁ আজি। তেখেতসকলে ভিডিঅ' সংগ্ৰহ কৰিছে আপোনালোকৰ পৰা? নাই, তেওঁলোকে আমাক কোনো ভিডিঅ' সংগ্ৰহ কৰা নাই, আমাৰ পৰা তেওঁলোকে লিখিত আমাক খালি আমি কৈ গৈছোঁ, তেওঁলোকে লিখি গৈছে। আৰু কি লিখাখিনিকে আমি CBIক আমি কৈছোঁ আৰু তেওঁলোকে আমাক আশ্বস্ত কৰি থৈ গৈছে আৰু যথেষ্ট ভাল লাগিছে। তেওঁ যিগৰাকী আমাৰ লেডি আহিছে আৰু তেখেতে কৈছে চিন্তা কৰিব নালাগে, আমি যিমানখিনি পাৰোঁ আপোনালোকক এটা সমাধান উলিয়াই দিবলৈ আমি চেষ্টা কৰিম। কেইগৰাকী আৰক্ষী বিষয়াৰ নাম কৈছিল, সেই আৰক্ষী বিষয়াসকলৰ কথা আজি উল্লেখ কৰিছে? হয়, নিশ্চয়। এফআইআৰত যিখিনি আছিলে আমি গোটেইখিনি আমি তাত নিশ্চয় হেৰি কৰিছোঁ।